हेलो एवरीवन गुड मॉर्निंग সকলোকে আৰু এতিয়া যাব ওলাইছো আমি পূজাত চাকি দিব কাৰণে যেহেতু প্ৰত্যেকবাৰে দিয়া হয় পূজাত চাকিখন এই কাৰণে ওলালো আৰু যাবলৈ কাৰণে এতিয়া 7টা বাজিছে ৰাতিপুৱা আৰু এফালে পেহী ছোৱালীজনী পেহী মই আৰু মা ওলাইছো যাবলৈ কাৰণে আৰু ইমান ৰাতিপুৱা 7টাতে ইমান সুকাৰত দেখিছেনে আহি আমি ইউনিভাৰ্চিটি পালোহি আৰু এফালে গুটি কিজনী খুচকাৰি ধুনিয়াকৈ গৈ আছো আৰু প্ৰত্যেকবাৰে যেহেতু চাকিখন দিয়া হয় সেই কাৰণে এবাৰো ওলালো দিবলৈ কাৰণে আৰু পূজা মণ্ডপখন বেছি দূৰ নহয় আমাৰ ঘৰৰ পৰা সেই কাৰণে খুচকাৰি ওলালো গুটি কিজনী ভিডিওটো চাই থাকিব শেষলৈকে আমিও আহি পালোহি পূজা মণ্ডপত আৰু আহিয়ে দেখিছো জুবিনদাৰ ফটোখন সকলোৱে মানে শ্ৰদ্ধাঞ্জলি জনাই আছে দেখি খুবেই বেয়া লাগিছে এনেকৈ জুবিনদাক ইমান সোনকালে আমি দেখা পাম বুলি কেতিয়াও ভবা নাছিলো আৰু যতে আছে জুবিনদা ভালে থাকক কুশলে থাকক আৰু সদায় জুবিনদা অমৰ আমাৰ অসমবাসী সকলোৰে কাৰণে জুবিনদা সদায় আমাৰ মাজত জীয়াই থাকিব যেহেতু নিজৰ কামবোৰ নকৰিলেও নহয় কৰিবই লাগিব চাকিখন যেহেতু প্ৰত্যেকবাৰে দিয়া হয় সেই কাৰণে আহিলো মাৰ লগত চাকিখন দিও বুলি আৰু নিজৰ কামবোৰ সকলোৱে কৰিবই লাগিব জুবিনদা যাতে সদায় ভালে থাকে আৰু সদায় আমাৰ মাজত অমৰ হয় জুবিনদা কেতিয়াও মৰা নাই আমাৰ কাৰণে বহুত বেয়া লাগিছে এনেকৈ দেখি পায় মানে আৰু এফালে জুবিনদাক ময়ো শ্ৰদ্ধাঞ্জলি জনালো ধূপ জ্বলাই মেলি বহুত বেয়া লাগিছিল সেইখিনি টাইমত নিজকে মানে ৰখাই থলো আৰু বহুত বেয়া লাগিছে আৰু এইকেইদিনটো এনেও মন চনবোৰ বেয়াই সকলোৰে যতে আছে ভালে থাকক আপুনি জুবিনদা আৰু কি জানেনে প্ৰতিখন পূজা মণ্ডপত মাথো মায়াবিনী বাজিছে আমাৰ কাৰণে আপুনি এজন ভগৱান আছিলে আৰু সদায় আমাৰ মাজত জীয়াই ৰাখিম আপোনাক সদায় ভালে থাকক আপুনি কেতিয়াও ভবা নাছিলো ইমান সোনকালে আপুনি আমাৰ মাজৰ পৰা গুচি যাব বুলি হয় বাৰু সকলোৱে এদিন যাবই লাগিব জন্ম মৃত্যু বিবাহ কোনেও ক'ব নোৱাৰে কাৰ কেতিয়া কি হয় কিন্তু আপুনি বহুত সোনকালে গুচি গ'ল যতে আছে ভালে থাকক কুশলে থাকক সদায় আমাৰ অসমবাসীৰ মাজত জীয়াই ৰাখিম আপোনাক চিৰজীৱন অমৰ হৈ থাকিব গোটেই অসমবাসীৰ মাজত আৰু ভগৱান আছিলে আপুনি আমাৰ মাজত এতিয়াও আছে সকলোৰে বুকুত জীয়াই কেতিয়াও পাহৰিব নোৱাৰো আপোনাক গোটেই অসমবাসীৰ মাজৰ পৰা ডাঙৰ সম্পদ এটা হেৰাই গ'ল বহুত দুখৰ কথা আৰু ক'বলৈ ভাষা নাই কিনো কম হেয়াই আৰু ক'লেও শেষ নহয় আপোনাৰ কথা সদায় ভালে থাকক জুবিনদা আপুনি য'তেই আছে মাৰ ওচৰত প্ৰাৰ্থনা কৰিছো আপুনি যাতে সোনকালে ন্যায় পায় আৰু আপোনাৰ লগত কৰা ভুলৰ শাস্তি যাতে দুখীয়া সোনকালে পাওক তাকে মাৰ ওচৰত প্ৰাৰ্থনা জনালো আৰু চাকি জ্বলাই মেলি প্ৰসাদ দিলে আমাক খাবলৈ কাৰণে আজি ৰ'দটো ইমান চোকা দেখিছেনে এতিয়া ৰাতিপুৱা 8টা বাজিছে ইমানেই ডাঙৰ ৰ'দ বহুত গৰমো পৰিছে আৰু আমি ঘৰো পালোহি মা মই এতিয়া আহিলো সন্ধিয়া পূজা চাব কাৰণে লগৰজনীৰ লগত বৌহঁতৰ লগত ডিব্ৰুগড় টাউনত অলপ চালো আৰু পূজা আগৰ দৰে এইবাৰ মানুহ হোৱা নাই ইমান যেহেতু সকলোৰে মনবোৰ ভাল নহয় আহিছে আৰু পূজা বুলি চাবলৈ কাৰণে প্ৰতিখন মণ্ডপত জুবিনদাৰ ফটো আহি দেখিছো বহুত বেয়া লাগিছে সকলো মণ্ডপতে জুবিনদাৰ গান ক'বলৈ ভাষা নাই ভিডিঅ'টো স্মৃতি হিচাপত ৰৈ যাব বুলি কৰি থলো আৰু কোনেও যাতে বেয়াকৈ নাভাবে বহুত দিন পিছে ভিডিঅ' দিয়া হোৱা নাই বাৰু মই আৰু এয়া হৈছে অপাৰেশ্যন সিন্দুৰ থিম লৈ বনোৱা ডিব্ৰুগড় মালিপট্টি দুৰ্গা পূজা মণ্ডপ হয় খুবেই ধুনীয়াকৈ বনাইছে কাশ্মীৰ সেই পৰিৱেশখিনি মানে ইয়াত বনাই মেলি দিছে ধুনীয়াকৈ বহুতে বেছি ভাল লাগিছে দেখিবলৈ কাৰণে ভিতৰখিনি আৰুৱে ধুনীয়াকৈ বনাইছে খুব বেছি ধুনীয়া আৰু এইফালে সাইডত তিনিগৰাকী নাৰী আছে মাজত মা দুৰ্গা খুব ধুনীয়া বনাইছে ভাল লাগিছে দেখি আৰু পূজা চাই মেলি শেষত আমি কিবা এটা খাই লওঁ বুলি সোমালো পূজা চাই ঘূৰি মেলি ভোকো লাগিলে সেইকাৰণে কিবা এটা খাই লওঁ বুলি ল'লো ভিডিঅ'টো কেনেকুৱা লাগিলে চাই জনাব নাপাহৰিব দেই সকলোৱে শেষলৈকে চাব দেই ভিডিঅ'টো সকলোৱে ইমানে আছিলে মোৰ ভিডিঅ'টো নতুন এটি ভিডিঅ' লৈ আকৌ আপোনালোকৰ মাজত আহিম বাই বাই आज तुम्हार बात है आखे पाखे बुकुरे तुमी भेदिला परिधि आरु होला हठाते कि जे आपुन এতিয়া নিজৰ হিয়াতে মই নিজে
আজৰি হৈ খবৰ ল'বাচোন তুমি আহিলে নামে বুকুলে খাওঁ তুমি নহ'লে উকা উকা মোৰ ফাগুন বাটৰ শেষতে বাট চাওঁ তোমাৰে লৈ যোৱাহি আজি তোমাৰ বাটেৰে ভাঙি যোৱা প্ৰতিটো সপোন আৰু মনৰে দাপোন আজি তোমাৰ